নগাঁও উপনিৰ্বাচনৰ বাবে সাজু টিএমচিয়ে নগাঁৱৰ পৰা দিব প্ৰাৰ্থী। চেয়াৰমান আলীয়ে বিচাৰিছে নগাঁৱৰ যোগ্য প্ৰাৰ্থী। টিএমচিৰ প্ৰাৰ্থীৰ কি যোগ্যতা থাকিব লাগিব? নগাঁও লোকসভা সমষ্টিৰ যুঁজ তিনিকোণীয়া নহয়, চাৰিকোণীয়া হ'ব। এআইইউডিএফে ইতিমধ্যে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ইতিমধ্যে নগাঁৱক লৈ পৰিকল্পনা কৰিছে। বিশাল বৈঠকো অনুষ্ঠিত কৰিছে। সভাপতিজনৰ মতে নগাঁৱৰ পূৰ্বৰ দুটা নিৰ্বাচনৰ দৰেই ফলাফল এইবাৰো কংগ্ৰেছৰ পক্ষতে থাকিব। চৰ্চা চলিছে কংগ্ৰেছৰ পৰা নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী হ'ব প্ৰাক্তন বিধায়িকা শিৱামণি বৰা। নগাঁও লোকসভা নিৰ্বাচনত টুইষ্ট খানিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি চেয়াৰমান আলী আহমেদে। টিএমচিয়ে দিব নগাঁৱৰ পৰা প্ৰাৰ্থী। পূৰ্বৰ নগাঁৱৰ সাংসদৰ কথা কৈ উন্নয়নৰ কথাৰে ৰাইজৰ সহায় বিচাৰিছে চেয়াৰমান আলী আহমেদে। নগাঁৱৰ প্ৰাৰ্থিত্বৰ বাবে আবেদনৰ আহ্বান চেয়াৰমান আলী আহমেদৰ। প্ৰাৰ্থীৰ কি যোগ্যতা বিচাৰিছে বিধায়ক চেয়াৰমান আলী আহমেদে। প্ৰাৰ্থীজন উচ্চ শিক্ষিত হোৱাটো বাঞ্ছনীয়। ইংৰাজী বা হিন্দীৰ কথনশৈলী উন্নত হ'বই লাগিব। ৰাইজৰ বাবে সদায় দায়বদ্ধ হ'ব লাগিব। তিনিওটা যোগ্যতা থকা প্ৰতিজনকে আবেদনৰ আহ্বান। আমাৰ প্ৰাৰ্থী যিজন হ'ব তেওঁৰ কেইবাটাও কোৱালিটি থাকিব লাগিব। প্ৰথম কথা হ'ল তেওঁ উচ্চ শিক্ষিত হোৱা অতি বাঞ্ছনীয়। দ্বিতীয়তে তেওঁ ইংৰাজী বা হিন্দী যিকোনো এটা ভাষাত তেওঁৰ কথনশৈলী উন্নত হ'ব লাগিব। তেওঁ ভালকৈ বক্তব্য ৰাখিব পৰা হ'ব লাগিব। তৃতীয়তে তেওঁ অকল MP হোৱাৰ স্বাৰ্থত MP হ'ব নালাগিব। তেওঁৰ ৰাইজৰ প্ৰতি দায়বদ্ধতা, প্ৰমাণিত দায়বদ্ধতা থাকিব লাগিব। তেওঁ এই ৰাইজৰ মংগলৰ হকে কাম কৰিবলৈ তেওঁৰ ভিতৰত একোৰা জুই জ্বলি থাকিব লাগিব।